নমস্কাৰ বন্ধুসকল, মনোজ আছাম চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই মনোজ। আজি আপোনালোকৰ বাবে এটা বিশেষ ভিডিঅ' তৈয়াৰ কৰিছোঁ আৰু এই ভিডিঅ'টো সেইসকলৰ যিসকলৰ বাইকবিলাক আৰক্ষীয়ে কৰায়ত্ব কৰি বৰ্তমান থানাত জব্দ কৰি থৈছে, তেওঁলোকৰ বাবে ভিডিঅ' তৈয়াৰ কৰিছোঁ। আৰু তেনে ব্যক্তিসকলে অৰ্থাৎ যিসকলৰ বাইক বা চাৰিচকীয়া বাহন চৰকাৰে জব্দ কৰি থৈছে, তেওঁলোকে কেনেকৈ বাইকবিলাক ঘূৰাই আনিব পাৰিব বা গাড়ীসমূহ ঘূৰাই আনিব পাৰিব, সেই ব্যৱস্থাটোক লৈ মই ভিডিঅ'টো বনাইছোঁ। অসম আৰক্ষীয়ে অৰ্থাৎ অসম চৰকাৰে এই বাইকবিলাকক বা গাড়ীবিলাকক ঘূৰাই অনাৰ এটা অনলাইন ব্যৱস্থা কৰিছে, অৰ্থাৎ এটা ছাইট মুকলি কৰি দিছে। সেই ছাইটটোত গৈ আপোনালোকে ৰিলিজ চাৰ্টিফিকেট এখন উলিয়াই যিখন থানাত আপোনালোকৰ গাড়ীখন থোৱা হৈছে সেইখন থানাত দেখুৱাই আৰু অন্য কিছুমান পদক্ষেপৰ মাজেদি আপুনি আপোনাৰ বাইকখন ঘূৰাই আনিব পাৰিব। চাই যাওক মোৰ ইউটিউব চেনেল, মই A to Z আপোনালোকক দেখুৱাম আপুনি কেনেকৈ ৰিলিজ চাৰ্টিফিকেটখন আপুনি উলিয়াব পাৰিব। মই বিশেষকৈ ডিব্ৰুগড় বাসিন্দাসকলৰ বাবে বনাইছোঁ এই ভিডিঅ'টো। চাওক, প্ৰথমে আপুনি ডিব্ৰুগড় police clapia.com লিখি আপোনালোকে চাৰ্চ কৰক। চাৰ্চ কৰাৰ লগে লগে আপুনি এনেদৰে এটা মেনু পাব। এনেদৰে আপুনি এটা মেনু পাব। এই ছাইটটোত আপুনি দেখা পাইছে ৰিলিজ ৰিকুৱেষ্ট এটা অপশ্যন দেখা পাইছে। এই ৰিলিজ ৰিকুৱেষ্ট অপশ্যনত গৈ আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আপুনি দেখা পাব কিছুমান অপশ্যন। ওৱান ডিটেইলছ, আপোনাৰ নিজৰ বিৱৰণ আপুনি ইয়াত দিব লাগিব। আপোনাৰ ফুল নেম, আপোনাৰ জেণ্ডাৰ, আপোনাৰ ফুল নেম, ঠিক আছে, মই এনে লিখি দিছোঁ, CC লিখি দিছোঁ। আপোনাৰ জেণ্ডাৰটো আপুনি চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনাৰ বয়স কিমান হ'ব, আপোনাৰ বয়স যিমানেই হওক আপুনি সেইটো চিলেক্ট কৰিব, লিখি ল'ব। তাৰপিছত আপোনাৰ 10 ডিজিট মোবাইল নাম্বাৰ, অৰ্থাৎ আপোনাৰ 10 অংকৰ মোবাইল নাম্বাৰটো আপুনি ইয়াত এণ্টাৰ কৰিব। তাৰপিছত আপোনাৰ ইমেইল আইডি, আপোনাৰ ইমেইল আইডিটো দিবলৈ নাপাহৰিব, কাৰণ আপোনাৰ ইমেইল আইডিটোতে আপুনি যি ৰিলিজ ৰিকুৱেষ্ট চাৰ্টিফিকেট বা ৰিলিজ চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটখন আপুনি লাভ কৰিব। তাৰপিছত চেজাৰ ডিটেইলছ তাত যাব, অৰ্থাৎ আপোনাৰ বাইকখন জব্দ কৰাৰ সময়ত হয়তো আপোনাক আৰক্ষীয়ে কিবা এটা চাৰ্টিফিকেট দিছে, কিবা এটা কাগজ দিছে, হয়তো সেই কাগজখন আপুনি ইয়াত আপলোড কৰিব লাগিব। তাৰপিছত আপোনাৰ পুলিচ ষ্টেচন ইয়াত বাছি ল'ব লাগিব। বৰবৰুৱা, চাবুৱা, ডিব্ৰুগড়, দুলীয়াজান, খোৱাং, লাহোৱাল, যিখন আৰক্ষী চকীয়ে বা থানাই আপোনাৰ বাইকখন জব্দ কৰিছে সেইখন থানা আপুনি চিলেক্ট কৰিব।
তাৰপিছত আপুনি আউটপোষ্ট যদি আছে, এখন থানাৰ আউটপোষ্ট যদি আছে আপুনি বাছি পেলাই তাত ক্লিক কৰিব। তাৰপিছত আপুনি বাইকখন কেতিয়া কালেকশ্যন কৰিব, অৰ্থাৎ কেতিয়া আনিবলৈ যাব, আপুনি ডেটটো উল্লেখ কৰিব। ধৰক মই 30 তাৰিখ আনিব যাওঁ, 30 তাৰিখ বুলি লিখিম। তাৰপিছত কমেণ্ট বক্সত লিখিব আপোনাৰ মতামত। তাৰপিছত আপোনাৰ গাড়ীখনৰ ডিটেইলছ, আপোনাৰ গাড়ীখনৰ RC নাম্বাৰ, আপোনাৰ গাড়ীখনৰ RCখন আপুনি আপলোড কৰিব লাগিব। তাৰপিছত আপোনাৰ গাড়ীখনৰ ইঞ্চুৰেঞ্চ পলিচিখন আপুনি আপলোড কৰিব লাগিব। তাৰপিছত অন্য কিছু যদি তথ্য আছে বা অন্য কিবা যদি ডকুমেণ্ট আছে আপোনাৰ ওচৰত, আপুনি এইটোত ক্লিক কৰিব পাৰিব, ক্লিক কৰি আপুনি আপলোড কৰিব পাৰিব। তাৰপিছত আপুনি এই ছাবমিট বটনটো আপুনি দেখিছে, এই ছাবমিট বটনত গৈ আপুনি ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপুনি এটা ৰেফাৰেন্স নাম্বাৰ পাব। ইয়াত দেখিছে your submission was successful saved with submission ID। এনেদৰে এটা ID আপুনি লাভ কৰিব আৰু ইয়াৰ যোগেদি আপুনি যে ৰিলিজ চাৰ্টিফিকেট, সেই ৰিলিজ চাৰ্টিফিকেটখন লাভ কৰিব। মই সেইসকলৰ বাবে বনাইছোঁ ভিডিঅ'টো যিসকলৰ বাইক বৰ্তমান লকডাউনৰ পৰিস্থিতিত বা লকডাউনৰ সময়ছোৱাত আৰক্ষীয়ে জব্দ কৰিছে। অৰ্থাৎ আপোনালোকে লকডাউন নমনাকৈ আপোনালোকে বাহিৰলৈ ওলাই গৈছিল আৰু সেই সময়ছোৱাত আপোনালোকৰ বাইক বা গাড়ীক পুলিচে কৰায়ত্ব কৰিছে। ত' তেনেকুৱা ব্যক্তিসকলে এতিয়াও চিন্তিত হৈছে আমি কেনেকৈ বাইকবিলাক ঘূৰাই পাম। আৰু বহুজন ব্যক্তিয়ে মোক কমেণ্টও কৰিছে যে আমি ৰিলিজ চাৰ্টিফিকেট কেনেকৈ পাম, কেনেকৈ আমাৰ গাড়ীবিলাক ঘূৰাই আনিব পাৰিম। গতিকে সেইসকলৰ বাবে মই আজি ভিডিঅ'টো বনাইছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক, যাতে সকলোৱে ভিডিঅ'টো চাই গম পায় যে কেনেকৈ তেওঁলোকৰ গাড়ীবিলাক ঘূৰাই আনিব পাৰিব। গতিকে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, এই লকডাউনৰ পৰিস্থিতিত আপোনালোকে ওলাই নাযাব, ঘৰতে আৱদ্ধ থাকক। কাৰণ চৰকাৰে এই লকডাউন চৰকাৰৰ কাৰণে বনোৱা নাই, অসমৰ বা ভাৰতবৰ্ষৰ জনসাধাৰণক সুৰক্ষা দিবৰ কাৰণে, সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে, এই মহামাৰীৰ পৰা ৰক্ষা কৰিবৰ বাবেহে লকডাউন নিয়ম বনাইছে। গতিকে আপোনালোকে ইয়াক উলংঘা নকৰিব, কাৰণ আপোনালোকে যদি উলংঘা কৰে তেনেহ'লে চৰকাৰে এনেদৰে পদক্ষেপ ল'বলৈ বাধ্য হয়। গতিকে আপোনালোকক পুনৰবাৰ মই ঘৰজোৰে অনুৰোধ কৰোঁ, আপোনালোকে অযথা ওলাই নাযাব, যিমান পাৰে ঘৰতে আৱদ্ধ থকাৰ চেষ্টা কৰক। ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে ভিডিঅ'টো চোৱাৰ বাবে। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। লগতে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, যাতে অন্য ব্যক্তিয়েও মোৰ ভিডিঅ'টো পায় আৰু তেওঁলোকে এই প্ৰচেছৰ মাধ্যমেদি বাইকবিলাক বা গাড়ীবিলাক